গাইজ মই এই টেংকখন বনাই লৈছোঁ, ঘৰতে বনাই লৈছোঁ। মানে মই বনোৱা নাই, আমি দুইজন ল'ৰা একেলগে মিলি বনাইছিলোঁ, লগৰ ল'ৰা এটাৰ ঘৰত বনাইছিলোঁ। এই টেংকখন যদি বনোৱা ভিডিঅ' লগা আপোনালোকক মই বাৰু আপলোড দি দিম বনোৱা ভিডিঅ'টো। এনেকুৱা টেংক এখন ল'ব আপোনালোকে। মই এইটো চাওক, বেটাৰীটো হৈছে লেপটপৰ পৰা বেটাৰী যে থাকে তাৰ পৰা উলিয়াই লৈছোঁ, এই সেউজীয়া বেটাৰীটো যে দেখিছে। এনেদৰে আৰু এটা বেটাৰী আপোনালোকে ল'ব লাগিব। গতিকে মই ভিডিঅ'টোত বেছি কথা কৈ নাথাকোঁ, বহুত দীঘলীয়া হৈ যাব। সেইবাবে মই কাষত লিখি দি থাকিম কি কি লাগে, আপুনি ভালদৰে মানে কৰিব। এতিয়া আপুনি যিটো আমি বেটাৰী লৈছিলোঁ, সেই বেটাৰীটোৰ পৰা দুটা মূৰৰ পৰা মানে তাৰ দুডাল কানেকশ্যন কৰি আনি কি কৰিব, ইয়াত চুঙাটোৰে সোমাই আনিব। চুঙাটোৰে সোমাই আনি এই তাঁৰডালৰ ভিতৰত যে মানে সেই থাকে, গুণা টাইপৰ বস্তুখিনি থাকে, সেই বস্তুখিনি তাঁৰডালৰ যি দুটা মূৰ আমি চুঙাটোৰ মুখেৰে উলিয়াই দিলোঁ, সেই দুটা মূৰত কানেক্ট কৰি দিব, বান্ধি দিব। মানে দুটা মূৰত বান্ধি দিব, এনেদৰে মই দেখুৱাই দিছোঁ। এনেদৰে বান্ধি দিব ভালদৰে। বান্ধি দি অলপ মানে অলপ বেকা টাইপত মানে অলপমান সেই কিবা একডাল খাটি একডাল লৈ পেলাই মানে তাতে সেই কৰি দিব, মেৰিয়াই অলপ বেকা টাইপৰ কৰি দিব, মোৰ দেখুৱাই দিয়া ধৰণে। এতিয়া বোমাটো যদি এতিয়া তাতে বান্ধি দিয়ে, মই পলিটি এডাল দেখুৱাই দিছোঁ, চাব। পলিটি এডাল যদি সেই মানে গুণাডাল যে ল'লোঁ, গুণাডালত যদি বান্ধি দিয়ে, চাব এতিয়া জুই লাগি যাব, বেটাৰীটোৰ পৰা পাৱাৰ আহি। আমি জানোৱে নহয় যে পজিটিভ নিগেটিভ লগ লাগিলে জুই লাগি যায়, সেই বস্তু দিয়ে আৰু হ'ব, চাই থাকিব। পলিটি এডাল জুই লাগি যাব, চাব। এই মই ৰিম'টটোৰে কানেকশ্যন কৰি দিম, চাব। ৰিম'ট নহয়, আচলতে এইটো বনাই লৈছোঁ মই, নকিয়াৰ বেটাৰী লগাই দিছোঁ, মোবাইলৰ নকিয়াৰ বেটাৰী। এতিয়া বোমাটো দিম, চাব। খেলা চাওক আপোনালোকে।